उदालगुरि जिल्ला हरिसिंगा थानानि बेंखनाव थानाय घाग्रायाव सासे 19 बोसोर बैसोनि हिन्जावसानि गोथै देहा बोखांदों। हिन्जावसाखौ हरिसिंगा खान्थालगुरि इटा भाटायाव खामानि मावग्रा कासिम आलीनि फिसाजो सुक्रिया खातुन होननानै सिनायथिनो हायो। सुलुंनिफ्राय मिथिनाय बायदिब्ला फालांगिरि मनिर हुसेननि खान्थालगुरियाव थानाय इटा भाटायाव बिमा बिफाजों लोगोसे थायोमोन। मनिर हुसेननि सोमोन्दोनि फंबाय आब्दुल आसिगआ इटा भाटायाव सामलायगिरि महरै थायोमोन। आब्दुल आसिगआ मोजां मोनलायनानै जिनाहारि खालामनानै बुथारनायनि अजद होदों बिमा बिफाया। हरिसिंगा थानात एজন ব্যক্তি উপস্থিত হয় ABI ভাটাৰ স্বত্বাধিকাৰী ইছলাম কুৰেশী তেখেতে আহি জনায় যে তেওঁৰ ভাটাৰে এজন যিজন মেনেজাৰ আছিলে আব্দুল আশিক বুলি তেওঁ ভাটাৰেতেই কৰ্মৰত এগৰাকী লেবাৰৰ ছোৱালীক 19 years old ছোৱালীক মাৰ্ডাৰ কৰা বুলি খবৰ দিয়ে আৰু তাৰপিছত যেহেতু আসামিজন লগতে আছিলে তেওঁক লৈ পেলাই আমাৰ পুলিচ টিম লগে লগে পিঅ'লৈ ৰাওনা হয়। আমাৰ জিলাৰ SSP ছাৰে নিজে পিঅ'ত গৈছে ৰাতি তাৰে গৈ পেলাই বডিটো তাৰ পৰা ৰিকভাৰ হৈছে। বৰহলা নদীৰ ছাইডত জংঘলত পেলাই থৈছিলে তাৰ পৰা ৰিকভাৰ হৈছে আৰু ৰিকভাৰ কৰাৰ পিছত বডিটো আমি পোষ্টমৰ্টমলৈ পঠাইছোঁ আৰু তাৰপিছত আসামিক আমি সোধপোছ কৰোঁতে গোটেইখিনি কথা তেওঁ স্বীকাৰ কৰিছিলে তেওঁ মাৰ্ডাৰ কৰিছিলে। তেওঁ মেৰিড হয় আসামিগৰাকীজন মেৰিড হয় 26 years old মেৰিড এটা বাচ্চা আছে 1 year old নামটো আব্দুল আশিক ঘাগ্ৰা বঙালীগড় হয় আৰু কেছটোত আমাৰ এজন মূল সাক্ষী আছে। তেওঁ গোটেই বস্তুটো যিহেতু মানে এই ছোৱালীজনীক তেওঁ নগাঁৱলৈ ড্ৰপ কৰাৰ প্লেন কৰিছিলে। ছোৱালীজনীৰ লগত তেওঁৰ অবৈধ সম্পৰ্ক বুলি আমি এতিয়া তদন্তকালত গম পাইছোঁ। ছোৱালীজনীক তেওঁ নগাঁৱত কালি ড্ৰপ কৰাৰ কথা আছিলে তো তেওঁ এখন গাড়ী ভাড়া কৰিছিলে ছোৱালীজনীক ড্ৰপ কৰিবলৈ আৰু সেই অনুযায়ী তেওঁ হৰিচিঙা ৰেলৱে ষ্টেচনৰ পৰা এই গাড়ীখনত উঠি পেলাই ওদালগুৰিলৈ গৈ থকা অৱস্থাত তেওঁলোকৰ মাজত তৰ্কাতৰ্কি হৈছিলে আৰু সেই অনুযায়ী যিজন গাড়ীৰ চালক আছিলে ড্ৰাইভাৰজনে তেওঁ অমান্তি হ'ল তেওঁলোকক নগাঁও নিবলৈ কাৰণ তেওঁ সুবিধা পাইছে নিবলৈ। একৰ্ডিংলি আহি পেলাই তেওঁ মানুহজনৰ ঘৰৰ ওচৰত এই আসামিক ঘৰৰ ওচৰত তেওঁলোকক ড্ৰপ কৰি দিয়ে 8মান বজাত। পৰৱৰ্তী সময়ত তেওঁলোকে সেই আসামিজনে ড্ৰাইভাৰজনক ফোন কৰি পেলাই বস্তু জনাই যে মই মাৰ্ডাৰ কৰিছোঁ আৰু তেওঁ ডিঙি চেপি মাৰ্ডাৰ কৰা বুলি গম পাইছোঁ। ৰেপ কৰা বুলি এতিয়ালৈকে আমি কোনো ইণ্ডিকেশ্যন পোৱা নাই আৰু 19 years আমি পোষ্টমৰ্টমত আমি মেডিকেল এক্সামিনেশ্যনৰ গোটেইখিনি কথা লিখি দিছোঁ। যদি কিবা তেনেকুৱা আহে আমি সেইখিনি ছেকশ্যনো এড কৰিম। কিন্তু পিতৃ মাতৃয়ে অভিযোগ কৰিছে আপোনালোকে তেওঁলোকক নজনোৱাকৈ পোষ্টমৰ্টেমত পঠিয়াইছে ৰাতি কৰা নাই জনোৱা হৈছে তেওঁলোকক। মেনেজাৰে এইটো ইনফৰ্মেশ্যন অলৰেডি মেনেজাৰে ইনফৰ্ম কৰিছেই কৰা পেলাইহে পোষ্টমৰ্টমত পঠোৱা হৈছে জনোৱা হৈছে নাই তেনেকুৱা অভিযোগটো নহয় তেওঁলোকে জনোৱা হৈছে নাই তেওঁলোকে তেনেকুৱা নহয়।